গতিকে কেতিয়াও মাকৰ সমান হ'ব নোৱাৰে। সেইকাৰণে অভিমন্যু এনেধৰণে বন্ধ হৈছিল। সেইকাৰণে তাতেই কোৱা হয় নেভাবিবি নৰ দেহা অজৰ নেভাবিবি সিপুৰি ধনৰ বলা নেভাবিবি সিপুৰি একো ভয় নাই দেখিলে কান্দিবি গো পৰিহা ও আকৌ এবাৰ তুমি দেখা দিয়া পাক চকৰিত নুঘূৰিবি অ জীৱন এনেও তই শূন্য কেতিয়াও বেলেগৰ পাল্লাত পৰি আমুকে আমুকটো কৰ তামুকে তামুকটো কৰ কেতিয়াও কৰিব নালাগে। নিজৰ বিবেচনাৰে আমাৰ যিটোকে ধৰে আমি তাকেই কৰিব লাগে। ও পাঁচা কেনয়াত নপৰিবি ও জীৱন এনেও তই ধন্য এনেও তই ধন্য এনেও তই শূন্য গতিকে আমাৰ আইমাতৃসকলে ইমান মনে মনে আছে কিয়? এদিন জন্ম হলে এদিন মৃত্যু হবই। কিন্তু ভগৱান আমাৰ লগত সকলোতে আছে। অ সুখ দুখ সকলোতে মই আছো লগত। বৃদ্ধ হৈ অহাৰ পিছত প্ৰভুক নিচিলে মই দিম তোমাকে মই দিম তোমাকে গতিকে আমাৰ আইমাতৃসকলে জুবিনৰ নাম শুনিব নে দেহ বিচাৰ নাম শুনিব বাৰু? কি শুনিব বিচাৰিছে আমাৰ আইমাতৃসকলে? নাম শুনি ভাল লাগে নহয় নেকি বাৰু?